बिधानसभायाव रांखान्थि मन्त्रि अजन्ता नियुगा 2023-24 मायथाइनि बाजेटखौ फोसावनो हाबाय। नंगौ बे खेबनि रां बजायाव माखासे गोनां थांखि लानाय जादों। बाजेटखौ लानानै गोजोनदों आदिबासि गोजोन गोरोबथायाव फैनाय सोद्रोमाफोरा। बाक्सा जिल्लानि सालबारि मुखुमानि बेन्दोंआव थानाय फातिमाबाद साहा बागानाव एटम बेफ्रु होनानै गोजोननायजों रंजाखांदों आदिबासि समाजा। आदिबासि जिन्दाबाद, गिबि मन्त्रि जिन्दाबाद, शान्ति सुक्ति जिन्दाबाद बायदि स्लगान होयो आदिबासि समाजा। मख'नो गोनांदि बाक्सा जिल्लानि सिङाव थानाय फातिमाबाद साहा बागानाव आदिबासि शान्ति सुक्ति लाबोनायाव गोख्रों हाबा मावबोनाय सुबुङानो जादों सुभाष तेर्की आरो बिरसिं मुन्डा। बिथां बिरसिं मुन्डानि दाबियावनो दिनैनि बाजेटआ आदिबासि समाजनि जौगानायाव जायगा आवग्रिदों। मिथिनाय बादिब्ला 2023-24 मायथाइनि रायजोनि बाजेटआव आदिबासि गोरोबथानि 3.1, 5.4 आरो 8.4 नं दफा बायदियै हाबा मावनायनि सायाव साबायखर बावदों गिबि मन्त्रि डक्टर हिमन्त बिश्व शर्माखौ। অসম চৰকাৰৰ ৰাজ্যিক পূৰ্ণাংগ বাজেটত যোৱা 2022 চনৰ 15 ছেপ্টেম্বৰত হৈ যোৱা আদিবাসী শান্তি চুক্তিৰ সৰ্বমুঠ 4টাকৈ দফা ইমপ্লিমেণ্ট কৰাৰ কাৰণে কাৰ্যকৰী কৰাৰ কাৰণে আজিৰ বাজেটৰ প্ৰস্তাৱত আহিছে। তাৰ কাৰণে এই আদিবাসী চুক্তিখনৰ অন্যতম স্বাক্ষৰকাৰী হিচাপে মই বিশা কমাণ্ডো ফ'ৰ্চৰ সুভাষ তিৰ্কী ওৰফে বিৰচিং মুণ্ডাই অসম চৰকাৰৰ অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ লগতে ফাইনেন্স মিনিষ্টাৰ অজন্তা বাইদেউক অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। এই পূৰ্ণাংগ বাজেটৰ জৰিয়তে অসমৰ আদিবাসীৰ চুক্তিখনৰ যি দফাত আমাৰ প্ৰাপ্য অধিকাৰৰ কথা লিখা আছে, তাৰোপৰি চাহ শ্ৰমিকৰ যি সৰ্বাংগীন উন্নয়নৰ কাৰণে এই বাজেটখনত যিখিনি বস্তু সন্নিৱিষ্ট হ'ল তাৰ কাৰণে অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমি আশাবাদী, আমি আশা আছিলে যে যদিও আজি 2022 চনৰ ছেপ্টেম্বৰত চুক্তি হোৱাৰ পিছত ভালেখিনি সময় পাৰ হ'ল আৰু এই সময়খিনি আমাৰ সংগঠন 5টাকৈ সৰ্বমুঠ 5টাকৈ সংগঠনৰ 8টাকৈ গোটৰ কিছু অস্ত্ৰ দিব লগা আছিলে, তাৰ কাৰণে কিছু পলম হৈছে, যাৰ কাৰণে হয়তো আমাৰ অস্ত্ৰ সম্বৰণ কাৰ্যসূচীটো হোৱা নাই। ইতিমধ্যে আমাৰ এই 23ৰ যিটো বাজেট, এই বাজেটখনো হোৱা নাছিলে, কাৰণ আল্টিমেটলি আমাৰ জাতিটোৰ আৰ্থিক বা অন্যান্য যি সৰ্বাংগীন উন্নয়নৰ কাৰণে মূল বস্তুটোৱেই আছে আৰ্থিক পেকেজ, আৰু এই পেকেজটো নিশ্চয় বাজেটত ধৰিব লাগিব। তাৰ কাৰণে হয়তো পলম হ'ল। আমি যদিও পলম হ'ল, আমি ছিগনেটৰীৰ লগতে অসমত বসবাস কৰা চাহ শ্ৰমিক আদিবাসী সকলোৱে আমি আনন্দিত আৰু উৎফুল্লিত। আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ অসম চৰকাৰক, অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক আৰু ফাইনেন্স মিনিষ্টাৰ অজন্তা বাইদেউক। এইখিনি আমাৰ ক'ব লগা। আৰু ফাতেমাবাদ চাহ বাগিচাত মই নিজে বসবাস নকৰোঁ, তথাপিতো আজি কাষত থকা গাঁওখনত মোৰ ঘৰ। মই সৰুৰে পৰা এই ফাতেমাবাদ চাহ বাগিচাৰ শ্ৰমিকৰ লগত জড়িত, বা ইয়াৰ আৱেগ অনুভূতি আমাৰ একেলগতে এইটো আছে। মোৰ নিজৰ ভাই ককাই বা নিজৰ তেজৰ মানুহখিনিয়ে থাকে ইয়াত। এই বাগানটোক লৈ সঁচাকৈয়ে এটা বহুত চিন্তিত, কাৰণ আমি জানো 2017 চনত 3,75,00,000 যিটো PF লাইবিলিটিছ কাৰণে ATPPF মানে প্ৰভিডেণ্ট ফাণ্ড যি অৰ্গেনাইজেশ্যন আছে, তেওঁলোকে চিজ কৰিছিলে বাগানখন। চিজ কৰাৰ মূল উদ্দেশ্য আছিলে যে লাইবিলিটিছ শ্ৰমিকৰ এইটো আদায় দিয়া, কিন্তু দুৰ্ভাগ্যৰ কাৰণবশতঃ কি কাৰণত আজিলৈকে আদায় দিব পৰা নাই, আৰু নোৱাৰাৰ ফলত আজি কিন্তু প্ৰায় এই বাগানখনৰ শ্ৰমিকৰ প্ৰাপ্যক লৈ পেলাই ইয়াত খেলি মেলি লাগি থাকে। মই এই ক্ষেত্ৰত বিশেষকৈ আজিৰ দিনত মানে আমাৰ ডাইনেমিক লিডাৰ হিচাপে বা অসমৰ মানে সৰ্বশ্ৰেষ্ঠ মুখ্যমন্ত্ৰী হিচাপে হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰীয়াক মই ইয়াত হস্তক্ষেপ বিচাৰিছোঁ। ইয়াত বহুত ধৰণৰ কিছুমান খুটি নাটি আগৰ পৰাই ভুল হৈ গৈছে। সেই ভুলটোৰ কমপ্লেইন কৰাৰ পিছতো হয়তো ইয়াত উচিত তদন্ত নাই হোৱা, যাৰ কাৰণে সমস্যাবিলাক বাঢ়ি গৈছে, আৰু তাৰ বলি হৈছে কিন্তু আমাৰ আদিবাসী চাহ শ্ৰমিকসকল। গতিকে আদিবাসী চাহ শ্ৰমিক য'ত বলি হৈছে, য'ত তেওঁলোকৰ সমস্যাত ভুগিছে, তাত আমি নিশ্চয় মাত মাতিব লাগিব এজন সচেতন ব্যক্তি হিচাপে। গতিকে মই অসম চৰকাৰক অনুৰোধ জনাইছোঁ
আৰু বিশেষকৈ শ্ৰম মন্ত্ৰী তেওঁ নিজেই সঞ্জয় কিষাণ ডাঙৰীয়া ATPFৰ চেয়াৰমেন হয় তেওঁ নিজৰ মানুহ থকা সত্ত্বেও ইমানবিলাক চাহ বাগিচাৰ লগতে এই ফাতেমা বাগিচাৰ যিটো লাইবিলিটিছ আজিলৈকে শেষ কৰিব নোৱাৰাটো এটা দুৰ্ভাগ্যজনক কথা আৰু সেইকাৰণে আমি এটা তদন্ত বিচাৰিছোঁ তদন্ত হওক তদন্তৰ অন্তত যি ওলায় আৰু এইটো যদি কোনোবাই কাৰোবাৰ ইণ্টাৰেষ্টৰ কাৰণে এই সমস্যাবিলাক কৰিছে কোনোবাই যদি নিজৰ স্বাৰ্থ পূৰণৰ কাৰণে এই সমস্যাবিলাক ক্ৰিয়েট কৰিছে নিশ্চয় শাস্তি পাব লাগিব আৰু শাস্তিয়ে দিয়ক আৰু যেনেকৈ হ'লেও তদন্তৰ অন্তত এই বাগানৰ শ্ৰমিকসকলে নিজৰ প্ৰাপ্য অধিকাৰ আদায় কৰিব লাগে প্ৰাপ্য যিখিনি পাব লগা তেওঁলোকে পাওক আৰু এটা শান্তি প্ৰতিষ্ঠা হওক তাকে কামনা কৰিছোঁ চুক্তিৰ সৰ্বমুঠ 4টাকৈ দফা আজি পূৰ্ণাংগ বাজেটত আহিছে প্ৰথম হ'ল 3.1 যিটো 3.1ত যিটো নেকি আদিবাসী ৱেলফেয়াৰ এণ্ড ডেভেলপমেণ্ট কাউন্সিলৰ কথা কৈছে সেই কথাটো আহিছে আনফালে 4 নম্বৰ দফাটো আহিছে য'ত আমাৰ যেনেকৈ এডুকেশ্যন এণ্ড এমপ্লয়মেণ্টত যিটো ৰিজাৰ্ভেশ্যনৰ কথা এতিয়া আমি OBC আছোঁ 27% OBCত আছে তাৰ পৰা আমাক 3% দিয়াৰ কথাটো কোৱা হৈছে আনফালে টি গাৰ্ডেন যিটো ৱেলফেয়াৰ বৰ্ড য'ত নেকি আদিবাসী নামটো তাত নেম প্লেটত সন্নিৱিষ্ট কৰা হ'ব সেই কথাটো আহিছে তাৰোপৰি আমাৰ যিবিলাক 5টাকৈ সৰ্বমুঠ 8টা গোটৰ আদিবাসী বিদ্ৰোহীৰ ফাৰ্ষ্ট ফেজ ৱাইজত যিবিলাক কেডাৰসকল আছে তেওঁলোকক ৰিহেবিলিটেশ্যনৰ কাৰণে সৰ্বমুঠ প্ৰায় 94 কোটি টকা বাজেটত আহিছে গতিকে আমি অতিকৈ সুখী ছিগনেটৰীৰ লগতে অসমৰ সদৌ আদিবাসীসকল চাহ শ্ৰমিকসকল আৰু এই চৰকাৰৰ প্ৰতি আমাৰ সম্পূৰ্ণ আস্থা আৰু বিশ্বাস আছে কাৰণে এইটো আজি সম্ভৱ হ'ল বুলি আমি ভাবিছোঁ কৰিছোঁ সদৌ অসম আদিবাসী ছাত্ৰ সন্থা তথা সমগ্ৰ অসমৰ ৰাইজে যে চাহ বাগিচাত অসমক বসবাস কৰা আদিবাসী ৰাইজসকল আজি উৎফুল্লিত যে চৰকাৰে যেনেধৰণে বাজেট উত্থাপন কৰিছে সঁচাকৈ চাহ শ্ৰমিক তথা আদিবাসীৰ কাৰণে এটা সকাহ আৰু পূৰ্ণাংগ বাজেট বুলি আমি ক'ব লাগিব কাৰণ আদিবাসী চুক্তি স্বাক্ষৰ ইতিমধ্যে 7 মাহ হৈছিলে আৰু তাৰ মাজতে এই এটা বাজেট আমাৰ মাজত এটা 4টাকৈ দফা যে কাৰ্যকৰী কৰাৰ ক্ষেত্ৰত চৰকাৰে বিমুখে লৈছে সেইটো সঁচাকৈ আনন্দিত আৰু আমি উৎফুল্লিত হৈ পৰিছোঁ কাৰণ আদিবাসীসকলৰ কাৰণে সৰ্বাংগী উন্নয়নৰ কাৰণে যিখিনি বিজেপি চৰকাৰ তথা আমাৰ হিমন্ত বিশ্ব শৰ্মা ছাৰৰ যোনটো নেকি পদক্ষেপ লৈছে সঁচাকৈ এইটো শলাগ ল'বলগীয়া আৰু গৌৰৱ অনুভৱ কৰিছোঁ গতিকে আজিৰ দিনত আমি হিমন্ত বিশ্ব শৰ্মা ছাৰলৈ আমি শুভেচ্ছা আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ আৰু তেওঁৰ দীৰ্ঘায়ু কামনা কৰিছোঁ যে আমাৰ আদিবাসীসকলৰ সৰ্বাংগ উন্নয়নৰ কাৰণে যিখিনি পদক্ষেপ লৈছে সঁচাকৈ এটা আদৰণীয় আৰু অতুলনীয় বুলি ক'ব লাগিব কাৰণ তেওঁৰ নিচিনা যোনটো নেকি মুখ্যমন্ত্ৰী আমি ভাবা নাই কিন্তু তেওঁৰ নেতৃত্বতে আমাৰ অসমৰ আদিবাসীসকল চাহ শ্ৰমিকসকল উন্নয়নৰ হ'ব আৰু পৰিৱৰ্তন এটা মুখ দেখা পাব বুলি আমি আশাবাদী गय गायग्रा आबादारिफोरनि थाखाय मोनसे मोजां खौरां थापा नार्सारियाव मोननो हागोन जाखांफु लाइमोनफोरजों बानायजानाय हाजो आरो हायेनावबो गायजानाय अर्गेनिक गय फुलि थापा नार्सारियाव अर्गेनिक आदबजों बानायजानाय मोजाङैनो खिलिखांनाय गासै 20,000सो गेरेमसा गय फुलिफोर दं बारा नङा फांसेयाव 60 रां होनानैनो नोंथांमोना गय फुलिखौ बायना लांनो हागोन बुरजा लाङोब्ला खमायनायनि सुबिदाबो मोननो हागोन थापा नार्सारिनि गुबै थङा क'क्राझार सहरनि सानजा फारसे थानाय बावखुंग्रि हाजोजों नांजाबनाय हरिनागुरि गामि हाथाइनि साखाथियाव बे अर्गेनिक गय फुलिफोरखौ लांफैनोब्ला नोंथाङा 8011837272 नङाब्ला 9707460226 जानबुं अनजिमायाव थोंजोङै जगाजग खालामहरनो हागोन